আজি একদম কম তেল আৰু একদম সিম্পল মছলাৰ সৈতে মই এটা বগৰীৰ আচাৰৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ। আচাৰ বুলি ক'লে চাগে বহুত কম সংখ্যক মানুহ ওলাব যিসকলে আচাৰ ভাল নাপায়। আৰু বগৰী হওক বা বগৰীৰ আচাৰ ছোৱালীবিলাকৰতো ফেভৰাইটে হয়, সেইটো আপোনালোকে বহুতে গমেই পায়। ব'লকচোন ৰেচিপিটো চাই লওঁ। ইয়াতে মই 1 কিলো বগৰী লৈছিলোঁ আৰু বগৰীখিনি ভালকৈ পানীৰে ধুই এক্সট্ৰা পানীখিনি কাপোৰেদি মুছি লৈছিলোঁ। আৰু মছলাৰ কাৰণে 1 চামুচ জিৰা, 1 চামুচ চফ আৰু 1.5 চামুচ পাঁচফোৰণ, লগতে মই 4টামান শুকান জ্বালা লৈ লৈছোঁ। এতিয়া মছলাখিনি ল' ফ্লেমত মই 1 মিনিট জাষ্ট ভাজি লৈছোঁ। আৰু যেতিয়া ভাজা হৈ গৈছে এইখিনি ঠাণ্ডা কৰি মই এইখিনি পাউডাৰ বনাই লৈছিলোঁ। আপুনি পাউডাৰ একদম ফাইন পাউডাৰ নবনাব, অলপমান গোটা গোটা ৰাখিব। ভিডিঅ'টো শেষলৈকে চাই থাকক, পিছলৈকে গম পাব। এতিয়া গেছত কেৰাহী এটা বহাই দিছোঁ আৰু তাতে অলপমান সৰিয়হৰ তেল দি দিছোঁ। সৰিয়হৰ তেলখিনি আনুমানিক 4ৰ পৰা 5 চাহ চামুচমান হ'ব। লগতে ফোড়নৰ কাৰণে আধা চাহ চামুচ পাঁচফোৰণ, লগতে 2টামান শুকান জ্বালা দি দিছোঁ। আৰু তাৰপিছত বগৰীখিনি দি ভালকৈ তেলৰ লগত মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে নিমখ দি দিছোঁ, লগতে মই অলপমান ক'লা নিমখ দি দিছোঁ। যদি আপোনাৰ ওচৰত ক'লা নিমখ নাথাকে হ'লে আপুনি নৰ্মেল নিমখটো অলপ বেছিকৈ দি দিব। লগতে 2 চামুচ চেনি দি দিছিলোঁ। চেনিটো মই অলপ কমকৈ ইউজ কৰিছোঁ যিহেতু এইটো টেঙা মিঠা আচাৰ হয় তাৰ কাৰণে। আৰু চেনিখিনি ভালকৈ মিক্স কৰি এইটো গেছৰ ফ্লেমটো ল' ৰাখি মই 2 মিনিটমান ঢাকি দিছিলোঁ। 2 মিনিটমান পিছতে মই কেইটামান বেছিক মছলা দি দিছিলোঁ। শুকান মৰিচৰ গুড়া, হালধিৰ গুড়া আৰু অলপমান আদা গুড়া। লগতে মই যিখিনি মছলা বনাইছিলোঁ সেইখিনি দিছোঁ। মছলাখিনি চাওকচোন, একেবাৰে পেষ্ট কৰা নাই, অলপমান জাষ্ট গোটা গোটা ৰাখি দিছিলোঁ। এতিয়া মছলাখিনি দি লগতে অলপমান ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ দিলে আমাৰ আচাৰটো বহুত দিনলৈকে ভেঁকুৰ নালাগে আৰু ভালে থাকে। যদি আপোনাৰ ওচৰত ভিনেগাৰ নাথাকে হ'লে আপুনি নেমুৰ ৰস ইউজ কৰিব পাৰে। এইটো বস্তু নিশ্চয় ইউজ কৰিব। এতিয়া মই ভালকৈ মিক্স কৰি এইটো টাইমত আপুনি ঢাকি দিব নালাগে, জাষ্ট মছলাৰ লগত ভালকৈ মিক্স কৰি 1 মিনিটমান পিছতে নমাই ল'লেই হ'ল। এতিয়া মই বগৰীখিনি ঠাণ্ডা কৰিছোঁ। ঠাণ্ডা কৰি এটা কাঁচৰ জাৰত মই ভৰাই লৈছোঁ আৰু 2 দিনমান ৰ'দত দিছোঁ। ৰ'দত দিলেই আমাৰ বগৰীৰ আচাৰ ৰেডি। কিমান ইজি ন, কোনো ভেজাল নাই, একদম চিম্পল আৰু দেখিলে কিবা খাওঁ খাওঁ লগা নাই জানো? কিমান টেষ্টি লাগিছে। এবাৰ নিশ্চয় বনাব এনেকৈ আৰু গোটেই বছৰটো আপুনি এনেকৈ ৰাখি পিনে খাব পাৰে। যদি আপুনি মোৰ এনেকুৱা নতুন নতুন ৰেচিপি আৰু ইজি ৰেচিপি চাব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকৰ পৰা চাইছে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব। বাই বাই।